প্ৰথমতে ধন্যবাদ জনাইছোঁ ভোগপুৰ তৰুণৰ লগত জড়িত সমূহ সদস্যক, কিয়নো মই আচলতে পাহৰিছিলোঁ। মোক যেতিয়া ফোন কৰা হৈছিলে, মই যোৱাবাৰ মৰিগাঁৱত আছিলোঁ চাকৰি সংক্ৰান্তত, তাত চাকৰি কৰিছিলোঁ। চ' তেতিয়া আমাক ফোন কৰিছিল। এইটো খুব জনপ্ৰিয় গীত, এইবাৰ খুব জনপ্ৰিয় হৈছে। সেই গীতটি মই 2 লাইনমান মানে আলাপ কৰি দিছোঁ আৰু আলখুয়াত অভিমানিত মৰমতে তোৰ মৰি আছো মই, আল ফুলে দুবাহুতে কেতিয়ানো পানি শুকাবলৈ। গীতটি শুনিছেনে নাই? মোৰ মৰমবোৰ সঁচা তোলৈয়ে ৰচা, কেতিয়া হবি মোৰে কলে তোকে বৰ ভাল পাওঁ মই, মোৰে কলে তোকে বৰ ভাল পাওঁ মই। এই গীতটি নাগাওঁ, আৰু যে গীতটি ভালকৈ শুনিব বিচাৰে অহা 4 তাৰিখে মোৰ ওচৰতে অনুষ্ঠান আছে, সেইদিনা যাব। এইটো বেলেগ গীত গাইছোঁ। আহি তোৰে খোপাত কিমান ধুনীয়া দেখি, যে তোকাৰ বুল তোৰে হাতত কিমান ধুনীয়া দেখি, মইহে বুজি পাওঁছে নাই তোলৈ বাৰে বাৰে চাই, কিয় চাই চাই হেঁপাহ নপলাই, কিয় চাই চাই হেঁপাহ নপলাই।